কাৰোবাৰ উপদেশত ৰাস্তাটো যদিও পাব পাৰি, কিন্তু লক্ষ্যস্থল নিজৰ পৰিশ্ৰমেৰেহে পাব পাৰি। ভৰসা নিজৰ ওপৰত ৰাখিছেতো সাহস হ'ব, লোকৰ ওপৰত ৰাখিছে যদি দুৰ্বলতা হ'ব। জীৱনৰ দুখ সুখ সকলো পাহৰি যিজনে আপোনাৰ কেতিয়াও লগ নেৰে, সেই ব্যক্তিজনৰ সন্মান কৰিব। সাধাৰণতে যিসকলে যিমান বেছি আশা বেলেগৰ ওপৰত ৰাখে, চবতকৈ বেছি নিৰাশাও সেইসকলেই ভোগে। প্ৰশংসা কৰাসকলৰ চিনাকি চাগে আপুনি, কিন্তু আপোনাৰ প্ৰকৃত চিন্তা ৰখাসকলক আপুনি নিজেই চিনি পাব লাগিব। জোৰ কৰি কাৰোবাৰ লগ লোৱাতকৈ নিজক চম্ভালি তেওঁৰ জীৱনৰ পৰা পৃথকে থকাটো ভাল। বহুতো সলনি হয় বয়স বঢ়াৰ লগে লগে। আগতে জিদ কৰিছিলোঁ আৰু এতিয়া নিজক নিজে বুজাবলৈ চেষ্টা কৰোঁ। পৰিশ্ৰমৰ ফল আৰু সমস্যাৰ সমাধান যদিও অলপ দেৰিকে, কিন্তু পাব সেইটো নিশ্চিত। নীৰৱতা কোনো কষ্ট হ'ব নোৱাৰে, ই এক প্ৰকাৰ সুযোগ, কাৰো বাধা নোহোৱাকৈ নিজৰ ৰাস্তাত পৰিশ্ৰমেৰে জীৱনটো গঢ়াৰ। কাৰোবাক মাফ কৰাটো সহজ হ'বও পাৰে, কিন্তু ঘূৰাই সেইজন ব্যক্তিক বিশ্বাস কৰাটো বৰ টান। মান সন্মান পইচাৰ দ্বাৰা নহয়, সংস্কাৰৰ দ্বাৰাহে পোৱা যায়। জীৱনৰ আনন্দ নিজৰ হিচাপে ল'ব লাগে, বেলেগৰ হিচাপে চলিবলৈ গৈতো বাঘেও চাৰ্কাছত নাচে।